তো দাদি হলা কি খবৰ তো স্বাগতম জনালো মোৰ ইউটিউব চেনেল জিন্তু কলিতা ভিডিঅ তো আজি এটা সৰু সুৰা ভিডিঅ' বনাব গৈ আছো কাৰণ ঘৰত থাকি বৰ আমনি লাগিছে তো ৰাস্তাৰ ফালে ওলাই আহি তো আজি ষ্টাৰ্ট কৰিলোঁ তো অলপ ওলাই যাওঁ ইমান দিন ঘৰত সোমাই আছিলোঁ লকডাউন তো চব দুখাম তো চাই থাকক আজিৰ ভিডিঅ' তো বলক তেনেহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বাপ বিরাট গরম লাগছে আর বেড়ে যায় ও বন্ধুগুলা হলাম তো খাবার করতে ও জিতো জিতো সো কে যায় আঙার রাস্তাটা তো রাস্তা পরে আরো দূর যাব সো চাই থাকক ভিডিঅ'টো ব্লগ চাই থাকক আজি ভিডিঅ'টো কে যায় hari masuk lukdan aro max kan udah lengkap rumah video তো বন্ধু সকল দেখিছে ভিউ কেনেকুৱা আদি আবেলিৰ ভিউ চাৰা এই আমাৰ বন্ধুবিলাক ওলাল তো যাওঁ এবাৰ আহি পালোঁ হোৱা অলপ তাত ভিডিঅ' খাব ভিডিঅ'টো তো আজি ওলাই আহি তো অলপ বস্তু এটা দেখা পালোঁ বস্তু এটা মানে বেয়া নহয় ভাল বস্তু তো মই ক'ব পাৰিম নে আপুনি নাজানো এবাৰ দুখাইছোঁ তো আপোনালোকে দেখিছে তো হোৱা মানে আপোনালোকৰ আগত তো আজি মানে কোনোবা মানুহ মৰিছে তো তাৰ কাৰণে শ্মশান লৈ আহিছে তো এইখনে হ'ল আমালোকৰ মানে আমাৰ গাঁৱৰ ওচৰ চবৰে শ্মশান তো আমাৰ ওচৰতে শ্মশান এইখনে আমাৰ শ্মশান তো ইয়াতে মানুহ মৰিলে ইয়াতে ফুটাতে তো দেখা পালোঁ একো নাই জাষ্ট একো নাই তো নোহোৱা বাকী তো মানে একদিনতো আমিও মৰিব লাগিব আৰু একদিন এনেও যাবাই লাগিব কয়া কি লাভ হ'ব তো দিছে অলপ শান্তি পাইছোঁ যি হওক যি নহওক তো অকণমান ওলাই আহিছোঁ এটা ভাল বস্তু দেখিছোঁ তো বন্ধুবিলাকে চাৰি গ'ল বহুত আগত আছে মই ভিডিঅ' বনাই পাছত ৰলং তো দৌৰাং খালি চাই থাকক আজিৰ ভিডিঅ'টো এটা বস্তু দেখাম আৰু মই দুদিন পিছত যাম এটা ঠাইত মানে ভিডিঅ' বনাব তো মই দুখাই আছোঁ সেইখন যাম পাহাৰত তো এখন পাহাৰ মহাদেৱ পাহাৰ বুলি কয় আমাৰ ওচৰতে হয় তো ভাল ভাল বস্তু আছে তো আদিম দিনৰো তাতে বস্তু আছে তো মই দুখাম মহাদেৱ পাহাৰ আৰু ইয়াতে বহাগৰ 1 তাৰিখৰ পৰা পূজা হয় 7 তিথি মেলালৈকে মানে বহাগৰ 7 তাৰিখলৈকে মেলা হয় তো এইখনে মহাদেৱ পাহাৰ আৰু ইয়াতে পূজাটো এবাৰ পূজাৰ ভিডিঅ' বনা নহ'ল কাৰণ নেক্সট বহাগৰ
পাহাৰীয়া পূজাততো আমি ভিডিঅ' বনাম, তো মহাদেৱ পূজাত ভিডিঅ' বনাম। তো এই 2 দিন পিছত যাই আছোঁ মই এই পাহাৰখনত ভিডিঅ' বনাবলৈ। তো যেতিয়া মানে আবেলি হয় তো অলপ বেৰিয়া ভাল লাগে, তো সেইকাৰণে অলপ বেৰালং। তো আজি বহুত দিনে মোৰ বেৰালং, তো অলপ মানে ভাল লাগছে। আৰু এটা কথা কওঁ যে মই বহুত দিন মানে ব্লগ লোৱা নাই, তো ভিডিঅ' মানে আপলোড লোৱা নাই ইউটিউবত। তো আজি আপলোড দিম বহুত দিনৰ মূৰত। তো অলপ ছাপোৰ্ট কৰিবি, মৰম দিবি খানিক। তো যিমান পাৰিছে অলপ ছাপোৰ্ট কৰিবি। তো মোৰ ভিডিঅ' মানে ভাল লাগিব। তো ব্লগ ক'লে আজিৰ আবেলিৰ ভিডিঅ'টো চাই লওক। তো ইভিনিং চাই লওক। মই অলপ পিছত আছোঁ, তো আগত দেখিছে 2 পাগল। তো ৰাস্তাটা মানে চিল্লে যে আছে 2 পাগল গাড়ীগিলা যাই থকাৰ পিছত জোকাই কিবা এটা আমি দুইটাই মানে জোকাব ধৰে আৰু দেখছা জোকাব ধৰিছে মানে গাড়ী কাই নাথাকে এতিয়া ডাঙৰ বস্তু নহয়। আমি খালি জোকাব জানে আৰু জোকাই থাকে 2 পাগলে। তো ভাল লাগে কিন্তু এটা বন্ধু লগত কেনেকুৱা ফূৰ্তি কৰি থাকিব। চাই থাকক ভিডিঅ'টো। তো বন্ধুসকল, আজিৰ ভিডিঅ' ইমানতে সামৰি মাৰিম। যদি মোৰ ভিডিঅ'টো আজি চাই ভাল পাইছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু লগতে নাপাহৰিব ছাবস্ক্ৰাইব কৰিব। যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো দবাব আৰু অল কৰি থ'ব, কাৰণ মোৰ ভিডিঅ' যে আপোনালোকে ফাৰ্ষ্টতে পায়। তো আজিলৈ ভিডিঅ' ইমানতে, টাটা বাই বাই।